এই মেইন মন্দিৰত গৈছোঁ মই আমাৰ মৰমৰ জুবিন দা। Okay guys, আমি এতিয়া আহি পালোঁ এয়া বকলীয়াৰ পৰা এয়া ওলাইছোঁ এইফালে বকলীয়া মেইন টাউনখন এইফালে এতিয়া যাম আমি ডবকা ফালে আপোনালোকে চাই থাকক। এয়া চাওক এইখন হৈছে বকলীয়া টাউনখন আৰু মানে অলপ আগত গ'লে আমি ফলাইন পামগৈ। দেখাতো ফলাইন হয় তো আমি মেইন হাইৱেটো গৈ এতিয়া এইফালে কিবা প্ৰগ্ৰাম আছে চাগে। আৰু ইয়াখন শিৱ মন্দিৰ শিৱ বাবাক সেৱা কৰি লওঁ। এই শিৱ মন্দিৰ নহয় দেখোন ইয়াতে ত্ৰিশূল লগাই থৈ দিছে। তো গাইছ এয়া আমি আহি পালোঁ এইটো বাইপাছ বকলীয়া বাইপাছ। এতিয়া ফলাইনতে যাম আমি তাতে ডবকা ফালে কাজিৰঙা। আপোনালোকে জানে চাগে কাজিৰঙা বুলি ক'লে সবেই জানে সকলোৱে জানে। তো তাতে গৈ আছোঁ আপোনালোকে চাই থাকক শেষলৈকে ভিডিঅ'টো। এতিয়া চাওক ৰাস্তা চাওক আপোনালোকে। আগতে কিন্তু এখন ৰাস্তা বহুত বেয়া আছিলে একদম পুৰা টুলানে আছিলে চাগে আৰু এতিয়া চাওক একদম পুৰা ফলাইন বনাই দিলে মামাই। আৰু গাইছ এয়া আমি আহি পালোঁ এতিয়া লাংহিং। এইখন হৈছে লাংহিং বুলি কয়। আৰু এতিয়াও ডবকা বহুত দূৰ ডবকা চিধা যাব লাগিব। ডবকা 8 কিলোমিটাৰ দেখা আছে এতিয়াও থাকব। তো গাইছ এয়া আমি ডবকা আহি পালোঁ। এইখন ডবকা হয় ডবকা টাউন। চাওক আপোনালোকে ডবকা টাউনখন। ইয়াতে এখন নদী আছে নেকি? সৰু নদী আছে। এয়া চাওক ব্ৰিজখন সৰুকে নালা চাগে আছে নালা বহুত লেতেৰা। একদম পুৰা। তো গাইছ আমি আহি পালোঁ মানে আকাশী গংগা গেট মানে মেইন গেটত। গেটখন চাওক আৰু এতিয়া আমাৰ ভিতৰলৈ সোমাই যাব লাগে। এইখন হৈছে মেইন হাইৱে মানে এইটো চিধা কিবা লংকা যাব পাৰি ডবকা নগাঁও ডবকা যাব পাৰি এইটো ৰাস্তাৰে। ইফালে আহিলোঁ আমি যে আমি ইফালে সোমাই যাব লাগে। তো আমি বাইক চাইক পাৰ্কিং কৰি এতিয়া গৈ আছোঁ ওপৰলৈকে। ইফালে পুৰা গাড়ী পাৰ্কিং চাওক আৰু ইফালে গৈ আছে এতিয়া কিমান ওপৰলৈকে এবাৰ যাব লাগে নাজানো। ইফালে চব বহুত মানুহ গৈ আছে আজি। তো এইফালে আমি দুইজনে গৈ আছোঁ পুৰা একদম আৰু ৰাস্তাত পুৰা পানী মাৰি দিলে চাওক। আমি চাওক গেটত আহি পালোঁ মানে ছেকেণ্ড গেটখন। ইয়াৰ পিছতে মানে চিধা মন্দিৰত পাম চাওক। এতিয়া আকাশী গংগা 1913 চনতে স্থাপিত হৈছিলে চাগে। আমি প্ৰথমতে মন্দিৰত সোমামগে তাৰপিছত মানে আৰু বাকীকেইটা আগতে চিধা আমি মন্দিৰলৈকে গৈ আছোঁ। তাৰপিছত আৰু আপোনালোকে দেখাইছে কিবা কিবি দোকান পোহাৰ কেইটা। চাওক মীনা বজাৰ আহিছে পুৱাই আহিছোঁ হ'লে বহুত মানুহ হৈছে আৰু চাগে অকমান সময়ৰ পিছত আৰু চাগে বহুত হ'ব মানুহ। আৰু গাইছে আমি কিবা লৈ ল'লোঁ ভোক লৈ ল'লোঁ এতিয়া মন্দিৰত সোমাওঁগৈ ফাৰ্ষ্ট। এই চাওক মন্দিৰখন মন্দিৰলৈকে গৈ আছোঁ ভোক টোক লৈ ল'লোঁ আগতে মন্দিৰক সেৱা কৰি আহোঁগৈ। আৰু গাইছে আমি সেৱা কৰি ওলালোঁ মানুহ বহুত বেছি চাওক একদম চাওক আমি সেৱা কৰি পুৰা বহুত বেছি মানুহ চাওক আপোনালোকে। এই মেইন মন্দিৰত গৈছোঁ মই বহুত বেছি মানুহ আছিলে। এতিয়া আমি বাহিৰত যাওঁ। তো গাইছ আমি ইয়াত পুৰা প্ৰচুৰ লগাই আহিলোঁ ভোক দি আহিলোঁ আৰু এইফালে চাওক এতিয়া বাহিৰত এইয়া চাওক আমাৰ মৰমৰ জুবিন দা ইয়াত মানে স্থাপন কৰা হ'ব আজি। ইয়াত চাওক মানুহ পুৰা মানুহ জমা হৈ আছে ইয়াত। মানে জুবিন দাৰ মুখখন মুকলি কৰা হ'ব
আজি আৰু এইফালে মন্দিৰখন তো আমি এতিয়া মানে খালি ভৰিত আছোঁ দুইটাই চব তো আমি এতিয়া মানে ফাৰ্ষ্ট আমি আমাৰ জোতাকেইটা পিন্ধি আহোঁগৈ আৰু বাকী আপোনালোকক দেখা আছোঁ তো গাইছ আমি জোতা লগাই ল'লোঁ আৰু এতিয়া মানে আকাশীগংগা যেভাবে বিখ্যাত আছে এখানে যাম এতিয়া আমি মানে আকাশৰ পৰা পানী পৰা যোনফালৰ পৰা মানে পানী পৰে ওপৰৰ পৰা মানে পাহাৰৰ ওপৰৰ পৰা তালৈকে এতিয়া আমি গৈ আছো তো আপোনালোকে চাব কেনেকুৱা লাগে আপোনালোকক ইফালে মানে পিছফালে হৈ গ'ল যে ইফালে ইমান দোকান পোহাৰ নাই আৰু সেইফালে মানে চব দোকান পোহাৰ হৈ গ'ল তো আগতে আমি ইফালে মানে আকাশীগংগাৰ বাবে বিখ্যাত যোনটোৰ বাবে মানে আকাশীগংগাৰ নাম হৈছে তো সেইফালে এতিয়া যাওঁ আগত তাৰপিছত আপোনালোকক ইফালে মেলাটো দেখাই আছো তো আমি আহি পাই গ'লো ইয়াত যোনটোৰ বাবে আকাশীগংগা নাম হৈছে মানে আকাশৰ পৰা পানী আহে মানে পাহাৰৰ ওপৰৰ পৰা পানী আহে তো তাতে আহি পাইছোঁ এতিয়া বহুত কমকৈ আহি আছে আগতে বহুত ঢেৰ আহিছিলে এতিয়া পানী কমি গ'ল তো আৰু ঠিক আগতে মন্দিৰ ভাগ আছে চাওক আপোনালোকে আৰু ইয়াতে পানী অকণমান জমা হৈ আছে ইফালে চাওক ইফালে পানী আহি আছে পাইপেৰে চাওক কি ধুনীয়াকৈ চিকচিকা পানী একদম আৰু গাইছে এয়া আমাৰ মৰমৰ জুবিনদাক স্থাপন কৰা হৈ গ'ল ইয়াতে চাওক এয়া আমাৰ মৰমৰ জুবিনদাক স্থাপন কৰা হৈ গ'ল মুখখন মুকলি কৰা হৈ গ'ল আৰু ইফালে চাওক পূৰা মানুহ আৰু এতিয়া আমি মেলাখন ঘূৰোগৈ এই চাওক ইফালে পৰা এণ্ট্ৰি গেটৰ পৰা সোমাই আহি আছে বহুত বেছি মানুহ আৰু এতিয়া মেলা ঘূৰোগৈ অকণমান আৰু যাওক আৰু চাওক ইফালে পূৰা দোকান ইফালে মানে মেইন মেলাখন ইফালে পূৰা কাপোৰৰ দোকান ইফালেও আছে চবফালে মানে এতিয়া দোকান ইফালে মানে একদম পূৰা চব খালি কাপোৰৰ দোকান চাওক এতিয়া মানে বৰ্তমানৰ দোকান পালোঁ চাওক আৰু ইফালে একদম কিবা ডাও আছে চাওক ইফালে কিবা কিবি আৰু এয়া আমি ইফালে পূৰা দোকান পোহাৰ পূৰা ফুৰি আছোঁ ফালে চাওক ফালে সৰু মানুহৰ খেলনা ফালে ছোৱালী মানুহৰ মেলাখনো ডাঙৰ আছে বহুত খালী দোকান চবফালে দোকান ফালে চাওক আমি মানুহ অকণমান ফুৰি আছোঁ দোকান পোহাৰবোৰ কোনফালে কি আছে এইবিলাক চাওঁ এতিয়া ইফালে চাওক মেলাখন ইফালে কিবা মীনা বজাৰখন আছে চাওক আপোনালোকে ইফালেও আছে বহুত কিবা কিবি দোকান মেলাখন বাৰু বহুত বেছি ডাঙৰ বহুতেই ডাঙৰ চাওক কিমান দূৰলৈকে ইফালে বহুত দূৰলৈকে আৰু মেলাখনো ইফালে চাওক এইয়া চাওক মেলা এইটো মানে মিনি বজাৰ বুলি কয় এইটো বহুত ডাঙৰ চাওক দুটাকৈ আহিছে ইয়াত এটা এটা চাওক দুখনকৈ আহিছে বাপৰে বাপ আৰু গৈছে আমি পাৰ্কত সোমাই আহিলোঁ চাওক এইখন পাৰ্ক মানে এখন বিশালকৈ এখন পুখুৰী বনোৱা আছে ইয়াত নাও চলাব পাৰি আৰু কিবা কিবি বনাই থোৱা আছে চাওক নাৱতো উঠিম বাৰু আৰু গাইছে এয়া চাওক আমি ক'ত উঠিছোঁ এয়া চাওক নদীৰ মাজত আছোঁ আমি পেডেল মাৰি আছোঁ এয়া নদীত আহিছোঁ নদী নহয় বাৰু এইটো ডাঙৰকৈ এখন পুখুৰী এয়া চাওক ইয়াতে ফুৰি আছোঁ আমি তো গাইছ আমি নৌকাত উঠি আহিলোঁ বহুত বেছি গৰম লাগিলে তো ইয়াতে আৰু এতিয়া ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ আৰু যাওঁ বহুত বেছি গৰম লাগিছে এইটো পূৰা ফুৰি নেদেখালোঁ কাৰণ বহুত বেছি দীঘল হ'ব ভিডিঅ'টো সেইবাবে তো ভিডিঅ'টো আজি ইমানলৈকে যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰি থ'ব আজিলৈ ইমানে বাই